Hello everyone. So আজি মোৰ হাতত চাবলৈ পাৰিছে এটা পানীৰ বটল আছে. So আজিৰ vlogত এই পানীৰ বটলটোৰ কাম কি বাৰু? So কৈ আছো অকমান ওয়েট কৰক. So আজিৰ vlogটো পানীৰ বটলৰে আৰম্ভ হ'ব আৰু পানীৰে শেষ হ'ব. আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে ইয়াত এই সৰু সৰু চামুচবোৰ যে থাকে ইয়াত গোটেই বটলখনত কিমান চামুচ পানী থাকিব পাৰে? So আজি আমি সেইটোৱে পৰীক্ষা কৰিবলৈ যাই আছো যে এই বটলখনত किमान सामूस पानी থাকিব পাৰে সো বটল দোস্ত চলো तुमको চেক करके देखते हैं सो गाइस सो আজিৰ ব্লগটো মানে এক্সপেৰিমেন্ট কৰিব কাৰণে মানে কিমান পানী আছে হেতু চাব কাৰণে প্ৰথমটো আমাক এটা চামুচ লাগিব সো এটো চামুচ লৈ লৈছো আৰু আমাক দুটা পাত্ৰ লাগিব এটা চাব পাৰিছে দুটা পাত্ৰ আছে আমাৰ আৰু চামুচ আছে আৰু এটা বটল এটো এটা পাত্ৰ আৰু এটা চামুচ সো ইয়াতে বহি কেনে আজি এক্সপেৰিমেন্টটো কৰিম আৰু কেমেৰামেনত জনিফা আছে এটো মানে আজি জনিফা থাকিব এতে আৰু মই এক্সপেৰিমেন্টটো কৰিম প্ৰথমতে আমি চামুচটো ৰাখি দিছো বাৰু ইয়াতে প্ৰথমতে আমি পুটে পানীখিনি এইটো পাত্ৰত ঢালি লও সো এইটো চাব পাৰিছে ঢাকনাটো খুলিলো আৰু অকমান এতে আনা কেমেৰাটো দেখাই দিয়া হলকে এতে চাব পাৰিছে এইটো পানীটো আমি ঢালি আছো ইয়াতে সো তাৰ পাছত এই পানীখিনি ঢালা হৈ গলে আমি এইখন পাত্ৰৰ পৰা চামুচেৰে এইখন পাত্ৰত কনভাৰ্ট কৰিম ওকে সো গাইস এতিয়াই হ'ব আসলি মজা এটা চাব পাৰিছে বটলত এতিয়া পানী নাই পুৰা খালি হৈ গল এতিয়া বটলৰ গুটেই পানীখিনি আমি ইয়াতে ঢালি দিছো চাব পাৰিছে এতিয়া আমি এইখন খালি পাত্ৰ যে চাব পাৰিছে ইয়াৰ পৰা এই এনেকুৱা এটা চামুচ কৰি গাইস ইয়াতে কনভাৰ্ট কৰিম এইটো প্ৰথম চামুচৰ পানী হৈ গল এক চামুচ ওকে সো এনেকুৱাকে আৰু আমি কনভাৰ্ট কৰিম চাই থাকক গাইস বহুত কষ্ট হ'বলৈ গৈ আছে কিন্তু চাই থাকক ওকে এক চামুচ অলৰেডি দি দিলো এতিয়া আমি আৰু দিও দুই চামুচ তিনি চামুচ চাৰি চামুচ পাঁচ চামুচ ছয় চামুচ আঠ চামুচ ন চামুচ 10 চামুচ সো গাইস ফাইনালি চাব পাৰিছে 10 চামুচৰ পানী ইমানখিনি হ'ল আৰু ইয়াতে কিবা এটা পৰিছে বাৰু সো ইয়াতে হৈছে 10 চামুচৰ পানী ভাই ইমান অকমান আৰু কিমান পানী আছে এবাৰ দেখাই দিয়া এটা আৰু কিমান পানী আছে ভাই সো এতিয়া আমাৰ 10 চামুচ অলৰেডি কমপ্লিট হ'ল আৰু দিও 11 চামুচ 12 চামুচ এইটো চাব পাৰিছে 20 চামুচৰ পানী ভাই আমাৰটো এইখিনি পানী একোৱে নহব আমাৰ কাৰণে 20 চামুচৰ পানী ইমান পানী আছে আৰু এতিয়া আমি আৰু চাও সো 21 22 23 24 25 26 27 28 29 30 50 সো গাইস ইয়াতে চাব পাৰিছে এইখিনি আমাৰ এক গ্লাস হলো হ'ব চাগে এইখিনি পানী ইয়াতে আমি চাব পাৰিলো এই 50 চামুচ পানী আৰু ইয়াতে এতিয়া বহুত পানী ৰৈ গৈছে সো আমি এটো কৰিম বাৰু যিমানে সময় লাগক আজি আমি এটো কৰিমেই মানে এতিয়া আমাৰ এটো 50 চামুচ কমপ্লিট হ'ল এতিয়া আমি আৰু দিম 51 গাইস এইটো চাবলে পাৰিছে ইয়াতে সাগে এতিয়া গৈ কেনে সাগে সৰু গ্লাস এটাৰ সাগে এক গ্লাস প্ৰায় হৈ যাব সো এইটো ইয়াতে 80 আছে এতিয়া গাইস 80 ভাবক মানে 80 চামুচ আছে কিমান ভাই 80 চামুচ ইয়াতে কিমান মান ওলাব গাইস আপোনালোকে এবাৰ অনুমান কৰকচোন ইয়াৰ পৰা এতে কিমান মান চামুচ লাভ পাৰে সো কমেন্টত এতিয়া জনাওক আৰু তেতিয়ালৈকে মই আৰু দি থাকো সো মোৰ মতে দি গাইস কিমান হ'ব সাগে মোৰ মতে দি কৈছো 150 মান ওলাব সাগে মোৰ মতে দি দে গাইস মই শিওৰ নহয় কিন্তু এটা মই দি কেনে চাম এখত চাম এতিয়া 80 আছে সো এটা আকৌ দিও 81 82 83 84 85 86 87 88 89 90 গাইস এটা এক গ্লাস হ'ব নেকি ককছুন আপোনালোকে পুৰা 90 চামুচ পানী আছে 90 চামুচ ওকে এটা আমি আৰু দি চাম হা ওকে আৰু 90 হৈ গল মই 150 বুলি কৈছো সো এটা 150 হয় না নাই 91 92 93 94 95 96 97 98 99 100 guys 100 চামুচ পানী কমপ্লিট কৰি দিলো এতিয়া সাগে পুৰা এক গ্লাস হ'ব সাগে অনুমান কৰি কৈছো নাজানো দে পুৰা গাইস পুৰা 100 চামুচ হৈ গল এটা বাৰু আৰু 50 চামুচ হ'ব নেকি 50 ৰ বেছি হ'ব নেকি জয়ফা কি গোৱা
হ'ব চাগে ওকে নাজানো এতিয়াও আমি কোনেও নাজানো কিমান হয় আপোনালোকে জলদি কমেন্ট কৰক কিমান চামুচ পানী হ'ব পাৰে সো এতিয়া আমি আৰু চাও এতিয়া কিমান হ'ল 100 ন 100 হৈ গ'ল এতিয়া আমি 100 একৰ পৰা চাম 101 102 এতিয়া চাব পাৰিছে গাইজ 130 অলৰেডি হৈ গ'ল ইয়াতে এতিয়াতো পুৰা এক গ্লাছ হ'ব ন এতিয়া গাইজ পুৰা এক গ্লাছ হৈ যাব এতিয়া ইয়াতে আছে 130 চামুচ পানী ভাই 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 মই নাজানো আৰু ইয়াতে বেছিয়ে হ'ব চাগে ইয়াতে 20 চামুচ পানী নাই গাইজ বেছি আছে চ' আপোনালোকে চাগে নিশ্চয় অলৰেডি কমেণ্ট কৰি দিলে কিমান চামুচ পানী হ'ব চ' আমি আৰু চাওঁ কিমান হয় আপোনালোকৰ কমেণ্টটো শুদ্ধ হয় নে ভুল হয় এতিয়া প্ৰমাণ হৈ যাব চ' আমাৰ কিমান হ'ল অলৰেডি 130 চ' 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 guys and guys চাব পাৰিছে অলৰেডি এইটো কি হ'ল পৰিলে নেকি অকণ পানী গাইজ সৰি দে মই গম নাই পোৱা দে অকণ পানী পৰি গ'ল বেয়া নাপাব কোনেও কিন্তু আমি জানো যে ইয়াতে 150 আছে ইয়াতেতো নাই পৰা এইটো পৰিছে ইয়াতে নাই পৰা এইখিনি মাটিত অকণ পানী পৰি গ'ল মানে এতিয়া কিন্তু আমি জানো ইয়াতে 150 পানী আছিল এইখিনি লৈলো চ' মাইণ্ড নকৰিব একো চৰি দেই আকৌ চৰি গৈছো চ' ইয়াতে মানে এতিয়া 150 হৈ আছে চ' মই কৈছিলোঁ 150 হৈ যাব বুলি কিন্তু এতিয়াও ইয়াতে চাগে আৰু 30 মান ওলাই যাব চাগে ইয়াতে চ' চাওঁ এতিয়া কিমান পানী ওলাই এতিয়া 150 হৈ গ'ল 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 guys কি কম আৰু চাও ইয়াতে অলৰেডি 170 পানী হৈ গ'ল আৰু ইয়াতে এতিয়া বহু পানী আছে আৰু 20 মান হ'ব চাগে আৰু 20 মান হ'ব নেকি হ'ব পাৰে চাও আমি চাও এতিয়া কিমান পানী হয় আৰু এটা অকমান পানী আছে চাও এটা 170 অলৰেডি হৈ গ'ল ওকে এতিয়া আমি চাও 171 172 173 174 175 176 177 178 179 180 181 আৰু অকমানে আছে 187 হ'ল 188 189 190 গাইস আপোনালোকে চাব পাৰিছে ইয়াতে 190 পানী হ'ল আৰু অকমানে আছে মই এতিয়া এইটো এলৈ কি আনিছো এনেকুৱা ধৰণে পানীখিনি দিব লাগিব এতিয়া সো চাওক এতিয়া কিমান হ'ল 180 190 okay 190 sorry 190 এতিয়া 191 192 193 194 195 196 197 198 199 200 guys পুৰা 200 চামুচ পানী চাব পাৰিছে ভাই কি কম এটা আৰু কিমান পানী ওলাব পাৰে ইয়াতে আৰু 10 মান হ'ব আৰু গাইস মানে এইটো কিমান হৈছে বটলটো কি 750 ml এর মিলিলিটার বা এটা বেলেগ কথা কিন্তু 750 ml ৰ মাত কি 200 চামুচ পানী ওলাইছে এতিয়া আৰু কিমান ওলাইছে সো কিমান 200 ন 201 203 204 205 206 207 208 209 210 so guys 210 কমপ্লিট হল আৰু ইয়াতে অকমান পানী এতিয়াও বাকি আছে সো চাও এইখিনি এতিয়া কিমান চামুচ পানী ওলাই সো চাও কিমান 210 211 212 213 214 আৰু গাইস লাস্ট অকমান পানী আছে এটো এক চামুচ হবনে নাই চাই যাও 214 হৈছে এটো আমি এতিয়া লাহে লাহে ঢালি চাও চামুচত সো নপৰিবে এটো x 215 আৰু অকমান আছে এটো এক চামুচ হৈ যাব এক চামুচ অকমান মাটিটো পৰিছে টোটাল মিলি এটো এক চামুচ হৈ গৈছে অকমান মাটি পৰিছে বাৰু সো এতিয়া চাব পাৰিছে আমাৰ পুৰা টোটালি ইয়াতে পানী চাব পাৰিছে গাইস 216 পানী ওলাল খাই দিম নেকি পানী পিয়াও লাগিছে বাৰু সো এতিয়া চাও ইয়াতে 250 পানী ওলাল তাৰ মানে আমি চাব পাৰিলো যে পুৰা বটলটো পুৰা গাইস এটা চাব পাৰিছে
পুৰা 216 পানী ওলাইছে মানে চামুচ এইটোতে আমি পুৰা বটলটোৰ পানী এনেকুৱা চামুচ দি ঢালিলোঁ তেতিয়া আমাৰ পুৰা 216 পানী ওলাইছে চ' আজিৰ ভিডিঅ'টোৰ ইমানেই আছিল আৰু এটা কথা নেক্সট ভিডিঅ' যদি আপোনালোকে খোজে যে ডাঙৰ বটলবোৰ যে পায় এনেকুৱা বিছলেৰী বা কিবা ডাঙৰ বটলবোৰ যে সেইবোৰৰ পানীও চামুচ দি কাউণ্ট কৰিব লাগে যদি আপোনালোকে এতিয়া কমেণ্ট কৰক আৰু বেছি কমেণ্ট ওলালে কিন্তু মই নেক্সট ভিডিঅ' কিন্তু আনিম দেই সেইটো মানে ডাঙৰ বটলৰ পানীখিনি মই চামুচেৰে এটা কনভাৰ্ট কৰিম চ' এতিয়া আমাৰ এইটো 216 হ'ল আৰু কোনে কিমান কমেণ্ট কৰিছিল আৰু এবাৰ কমেণ্ট কৰি জনাই দিয়ক আৰু চাম যে মই ভিডিঅ'ৰ শেষত চাম যে কোনে কোনে শুদ্ধ উত্তৰ দিছিল চ' মই 150 কৈছিলোঁ ভাই 150 ক'ত আৰু 216 ক'ত পুৰা 100 বাৰাবাৰ হৈ গৈছে দিয়ক আজিৰ ভিডিঅ' ইমানেই আছিল পানীৰ এক্সপেৰিমেণ্ট চ' আজিৰ কাৰণে বিদায় লৈছোঁ লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ সকলোকে বাই বাই